উচ্চ শিক্ষা বিভাগৰ ওপৰত বিৰোধীয়ে যি পৰিপূৰক দাবী মঞ্জুৰিৰ ওপৰত যি কৰ্তন প্ৰস্তাৱ আনিছে এই প্ৰস্তাৱৰ বিৰোধিতা কৰি মই একাষাৰ বক্তব্য ৰাখিব খুজিছোঁ আৰু আপুনি সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, নেলছন মেণ্ডেলাই কৈছিলে, এডুকেশ্যন ইজ দ্য most powerful weapon which you can use to change the world. গতিকে শিক্ষাৰ ইমানেই শক্তি আছে যে আমি শিক্ষাৰ যোগেদি গোটেই বিশ্বখনকে সলনি কৰি দিব পাৰোঁ। আমি অমানুহবিলাকক মানুহলৈ ৰূপান্তৰ ঘটাব পাৰোঁ। মানুহ নামৰ এই জীৱবিলাকক আমি সম্পদলৈ ৰূপান্তৰ ঘটাব পাৰোঁ। গতিকে সেইকাৰণে শিক্ষাৰ প্ৰয়োজন আছে আৰু এই শিক্ষা বিভাগটোৰ মাননীয় মন্ত্ৰীগৰাকীয়ে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমন্বিত প্ৰচেষ্টাৰে এই বিভাগটোক উজ্জীৱিত কৰিবৰ কাৰণে যিখিনি প্ৰয়াস কৰিছে তাৰ বাবে আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰৰ এই উদ্যোগক আমি শলাগ লৈছোঁ। আজি মাননীয় মন্ত্ৰী মহোদয়ে বিত্ত বিভাগে যি 15,334.46 লাখ টকা যি দাবী মঞ্জুৰি উত্থাপন কৰিছে, মইতো ভাবোঁ যে আমাক যদি ভাল শিক্ষা লাগে তেতিয়াহ'লে আমি আৰু অধিক পইচা দিব লাগে আমাৰ ডিপাৰ্টমেণ্টটোক। কাৰণ ভাল শিক্ষা পাবলৈ হ'লে ভাল টকা পইচা আমি ইনভেষ্ট কৰিব লাগিব। ভালকৈ অনুষ্ঠান শিক্ষানুষ্ঠানবিলাক বনালে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যদি ভালকৈ ডেভেলপ কৰা হয় তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবিলাকে ভাল পৰিৱেশত পঢ়িবলৈ পাব আৰু ভাল পৰিৱেশত পঢ়িলে ভাল শিক্ষা আহৰণ কৰাৰ এটা সুযোগ লাভ কৰিব। সেইকাৰণে আমাক প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰত মাননীয় মন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ যোৱা 2.5 বছৰত তেখেতে বিভিন্ন দিশত সফলতা লাভ কৰিছে। ইতিমধ্যে অসমত কেইবাখনো বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণে সক্ষম হৈছে আৰু আমি জানি সুখী হ'ব আজি সদনৰ সন্মানীয় সদস্যসকলে যে ইতিমধ্যে 52খন 52 নাম্বাৰছ অফ কলেজ নিৰ্মাণ কিছুমান ইতিমধ্যে হৈ কাৰ্যক্ৰম হৈছে আৰু কিছুমান নিৰ্মাণৰ কাম চলি আছে। গতিকে এখন চৰকাৰৰ দিনত 52 নাম্বাৰছ অফ কলেজ অৰ্থাৎ 52খন কলেজ নিৰ্মাণ চলাই থকাটো কৰি থকাটো ইমান সহজ কথা নাছিল। ঠিক এই গতিৰে যদি পূৰ্বৰ চৰকাৰবিলাকে স্কুল কলেজ যদি অসম মুলুকত নিৰ্মাণ কৰিল হয়, আজি দেশ স্বাধীন হোৱা 75-77 বছৰৰ পাছত আমাৰ চৰকাৰ হয়তো স্কুল কলেজ নিৰ্মাণ কৰিবলৈ কাৰণে কোনো আমি সুযোগেই নাপালোহেঁতেন। কিন্তু বিগত চৰকাৰৰ দিনবিলাকত তেনেধৰণে স্কুল কলেজ নিৰ্মাণ নহ'ল। এটা স্থবিৰতাৰ মাজেদি তেখেতলোকে আগবাঢ়িলে, গতিশীলতা নাছিল আৰু সেইকাৰণেই স্কুল কলেজবিলাক এতিয়া আমি নিৰ্মাণ কৰিব লগা হৈছে। আৰু এইটো আমি সুযোগ লাভ কৰি আমি নিজক ধন্য মানিছোঁ। কাৰণ আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত 2016 চনৰ পৰা যি চৰকাৰ হ'ল, অবিৰতভাৱে এই দুয়োখন চৰকাৰে শিক্ষা বিভাগটোক অতি গতিশীল কৰিবৰ কাৰণে আগভাগ লৈছে আৰু সফলতা লাভ কৰিছে। অতি সম্প্ৰতি আমাৰ মাননীয় বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকীয়েও অতি প্ৰখৰতাৰে তেখেতৰ কাৰ্যকৰী দক্ষতাৰে কামখিনিত আগুৱাই গৈছে আৰু বিভিন্ন অঞ্চলত একেবাৰে ভিতৰুৱা যিবোৰ অঞ্চল আছিল, চৰ চাপৰিৰ পৰা ধৰি নামনি অসমৰ একেবাৰে ভিতৰুৱা যিবোৰ অঞ্চল আছিল য'ত মাইনৰিটি লোকসকল অধ্যুষিতভাৱে বাস কৰে, সেই অঞ্চলবিলাকত য'ত কলেজ কাহানিও নাছিল সেই ঠাইবিলাকত আজি কলেজ নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছে। আমি মাজে মাজে শুনি থাকোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে বৈষম্যমূলকভাৱে কাম কৰে বুলি বিৰোধীয়ে আমাক প্ৰায় এলেকাত নাযাওঁ, মাইনৰিটি লোকৰ কাৰণে কাম নকৰোঁ। কিন্তু আজি এই 52 কলেজ যি নিৰ্মাণ কৰি থকা হৈছে, সন্মানীয় সদস্যসকল, মই আপোনালোক বিৰোধী দলৰ সদস্যসকল আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাব খুজিছোঁ যে আপোনালোকে ইয়াৰ নামখিনি অধ্যয়ন কৰিব এবাৰ। এই নামবিলাক দেখিব যে ক'ত ক'ত আছে। এই কলেজসমূহ ইয়াৰ অত্যাধিক সৰহসংখ্যকেই নামনি অসমৰ মাইনৰিটি অধ্যুষিত এলেকাত নিৰ্মাণ কৰা হৈছে। কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ধুবুৰী, গোৱালপাৰা ইত্যাদি কৰি যিখিনি একেবাৰে ভিতৰুৱা কিছুমান গাঁও অঞ্চল আছিল সেই অঞ্চলবিলাকত আজি কলেজ নিৰ্মাণ হৈ আছে। আৰু কলেজ মানে আদৰ্শৰ কলেজ, যিখনক মডেল কলেজ বুলি কোৱা হৈছে, মডেল ডিগ্ৰী কলেজ MDC। আপোনালোকে জানে যে 2017 চনত আমাৰ চৰকাৰ
2016 চনত গঠন হোৱাৰ পাছত 2017 চনতে প্ৰস্তাৱ কৰা হৈছিল দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় সেই সময়ত বিৰোধীৰ মাজৰ পৰা অসমৰ বহু কিছু সংগঠনৰ মাজৰ পৰা প্ৰত্যাহ্বান আহিছিল যে দীনদয়াল উপাধ্যায়ৰ নামত কিয় কলেজ হ'ব লাগে ইত্যাদি বিভিন্ন প্ৰতিবাদ চলিছিল কিন্তু আজি আমি যেতিয়া সেই সকলোবোৰ প্ৰতিবাদ মানি লোৱাৰ পাছতো আমি যেতিয়া কলেজ স্থাপন কৰিলো 7খনকৈ দীনদয়াল উপাধ্যায় মডেল কলেজ নিৰ্মাণ কৰা হ'ল আৰু সেইবিলাক ইতিমধ্যে কাৰ্যক্ষম হৈ বিভিন্ন এলেকাত তাত শিক্ষাৰ প্ৰসাৰ প্ৰচাৰৰ কাম চলি আছে তাৰ পিছত আমি আজি গৌৰৱেৰে ক'ব পাৰো যে এখন চৰকাৰ দিনত 9খনকৈ কেৱল ওমেন কলেজ স্থাপন কৰা হৈছে যি সময়ত বিৰোধী দলৰ মানুহে আমাক দোষাৰোপ কৰে যে আমি মহিলাৰ কথা ভবা নাই ওমেন এম্পাৱাৰমেণ্টৰ কথা কোৱা নাই বুলি আমাক দোষাৰোপ কৰে সদনৰ মজিয়াত বিল বিচাৰে তেওঁলোকে কিন্তু আজি আমি গৌৰৱেৰে কৈছো যে এখন চৰকাৰৰ দিনত মহিলা শিক্ষা বিকাশৰ কাৰণে ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে আজি এখন চৰকাৰৰ দিনত 9খনকৈ কলেজ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে গতিকে এখন চৰকাৰ অবিৰতভাৱে শিক্ষাৰ প্ৰসাৰ প্ৰচাৰৰ ক্ষেত্ৰত যি কাম কৰিছে ভৱিষ্যতৰ দিনতো কৰি যাব আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হৈছে এইখনেই প্ৰথমখন স্বাধীন ভাৰতৰ চৰকাৰ অসমৰ চৰকাৰ যিখন চৰকাৰ দিনত সমৰ্থ পৰ্টেলৰ যোগেদি 1,70,000তকৈ অধিক ছাত্ৰ ছাত্ৰীক অনলাইন এডমিশনৰ ব্যৱস্থা কৰা হ'ল কোনো ল'ৰা ছোৱালী স্কুল কলেজলৈ যাব লগা বিশেষ প্ৰয়োজন হোৱা নাছিল তেওঁলোকে ঘৰতে মোবাইলত চাই বা কম্পিউটাৰত বহি তেওঁলোকে সমৰ্থ অনলাইন খুলি এডমিশন ল'ব পৰা ব্যৱস্থা এগৰাকী শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ দিনত সম্ভৱ হৈ উঠিছে আৰু এজন দুজন নহয় 1,70,000তকৈ অধিক ছাত্ৰ ছাত্ৰী ইতিমধ্যে স্কুল কলেজত এডমিশন লৈছে তাৰ উপৰিও যিবিলাক গৰীব পৰিয়ালৰ কৃষক বা শ্ৰমিক বাগিচাৰ শ্ৰমিকৰ সন্তান গাঁৱৰ কৃষকৰ সন্তান চৰ চাপৰিৰ শ্ৰমিকৰ কৃষকৰ সন্তান এইসকলে আজি বিনামূলীয়াকৈ এডমিশন ল'বৰ কাৰণে সক্ষম হৈছে আজি যিসকল ধনী মানুহ তেওঁলোকে বুজি নাপাব যে এটা ল'ৰাই মেট্ৰিক পাছ কৰাৰ পাছত বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছত কলেজত এডমিশন ল'বলৈ যাওঁতে পূৰ্বতে 6,000 বা 5,000 টকা দিবলৈ গৈ মাতৃ পিতৃসকলৰ যি অৱস্থা হৈছিল সেই কথা হয়তো আজি সদনৰ মজিয়াত বহি থকা বিৰোধী দলৰ সদস্যসকলে বুজি নাপাব কিন্তু এখন চৰকাৰ দিনত এই বিপিএল পৰিয়ালবিলাক এই দুখীয়া কৃষক শ্ৰমিকৰ পৰিয়ালবিলাকৰ সন্তানক এডমিশন কমপ্লিটলি বিনামূলীয়া কৰা হৈছে আৰু তেওঁলোকে ইতিমধ্যে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ সুবিধা পাবৰ কাৰণে সক্ষম হৈছে কেৱল হিমানেই নহয় যিবিলাক ছাত্ৰ ছাত্ৰী কলেজ ইউনিভাৰ্চিটিৰ হোষ্টেলত থাকি শিক্ষা দীক্ষা লৈ আছে সেই কলেজ ইউনিভাৰ্চিটিৰ শিক্ষা দীক্ষা লৈ বা সেই হোষ্টেলত থকা ল'ৰা ছোৱালীবিলাকক মাহিলী 1,000কৈ পইচা দিয়াৰ ব্যৱস্থাও এইখন চৰকাৰে গ্ৰহণ কৰি কাৰ্যকৰী কৰিছে গতিকে সৰ্বদিশত এই চৰকাৰখনে ইচ্ছা কৰিছে যে আমাৰ যিখিনি ল'ৰা ছোৱালী সমাজত ডাঙৰ হৈ আহিছে সিহঁতে উচ্চ শিক্ষিত হৈ ভৱিষ্যতে ভাল মানুহক প্ৰকৃত মানুহক এই কথাষাৰ কাৰ্যান্বিত কৰিবৰ কাৰণে এইখন চৰকাৰে সঠিক পদক্ষেপ লৈছে এটা দিন আছিল বহু সময়ত ল'ৰা ছোৱালী এডমিশন ল'ব পৰা নাছিলে টকা পইচাৰ অভাৱত দুখীয়া মাতৃ পিতৃয়ে টকা পইচা যোগান ধৰিব নোৱাৰে আৰু তেওঁলোকে এডমিশন ল'ব নোৱাৰে আৰু সেইকাৰণে নিৰক্ষৰ হৈ বা অৰ্ধ শিক্ষিত হৈ তেওঁলোকে বাটে ফুটে ঘূৰি ফুৰিব লগা হয় আজি কোনো ল'ৰা ছোৱালীয়ে ডিগ্ৰীত মই এডমিশন কেনেকৈ ল'ম এই কথাষাৰ ভাবি কোনেও সন্দিহান হ'ব নালাগে সকলোৱে এডমিশন লৈ শিক্ষা লাভ কৰিছে আৰু এই শিক্ষাৰ মাজত নতুনকৈ এনইপিৰ যোগেদি এনইপি 2000 অৰ্থাৎ নিউ এডুকেশ্যন পলিচি 2020 চনৰ যোগেদি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিক্ষাৰ এটা নতুন ব্যৱস্থা গতিশীল ব্যৱস্থা আৰম্ভ কৰিছে এই শিক্ষা কেৱল পাঠ্যক্ৰম ভিত্তিক শিক্ষা নহয় এই শিক্ষা প্ৰেক্টিকেল শিক্ষা কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে য'ত কাৰিকৰী শিক্ষা সন্নিৱিষ্ট হৈ আছে বিভিন্ন ধৰণৰ কৌশলগত যিবিলাক শিক্ষা এই শিক্ষাবিলাকে ইয়াত সংযোজিত ঘটাই মানুহবিলাকক স্বাৱলম্বনৰ দিশত লৈ যাবৰ কাৰণেও এই চৰকাৰখনে ব্যৱস্থা কৰিছে মাননীয় সদস্য নিউ এডুকেশ্যন পলিচিৰ যোগেদি সামৰিম মহোদয় নিউ এডুকেশ্যন পলিচিৰ যোগেদি উচ্চ শিক্ষাক বিশ্বব্যাপ্ত কৰিবৰ কাৰণে বিশ্বমুখী কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু সেইকাৰণে এতিয়া আমাৰ অসম মুলুকতো আহি বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী আহি ইয়াত অধ্যয়ন কৰিবৰ কাৰণে এটা পৰিৱেশ আজি লাভ কৰিছে আজি যদি আপুনি গুৱাহাটী ইউনিভাৰ্চিটিলৈ যায় আজি যদি আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ যায় আপুনি দেখিবলৈ পাব
যে তাত বিভিন্ন ৰাষ্ট্ৰৰ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰী আহি অধ্যয়ন কৰি আছে আৰু এটা সুন্দৰ পৰিৱেশৰ মাজেদি তেখেতলোকে শিক্ষা লাভ কৰি এটা দিনৰ তেখেতলোকে নিজ দেশলৈ ঘূৰি যাব গতিকে এই গোটেই যিখিনি সঠিক ব্যৱস্থা আমাৰ গোটেই এডুকেশ্যন চিষ্টেমটোক এটা গতিশীল ৰূপত লৈ যাবৰ কাৰণে এখন চৰকাৰে যিখিনি ব্যৱস্থা কৰিছে তাৰ কাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো যদি আমি বিৰোধীয়ে দাবী কৰাৰ দৰে যদি আমাক নতুন নতুন বিশ্ববিদ্যালয় লাগে যদি নতুন নতুন কলেজ লাগে যদি স্কুলত নতুন কলেজত যদি নতুন শিক্ষক লাগে নতুনকৈ যদি নিযুক্তি দিব লাগে তেতিয়া হলে আমি আৰু অধিক এই ডিপাৰ্টমেণ্টক পইচা দিব লাগিব আৰু তেতিয়া তেখেতলোকে নতুন নিযুক্তি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি আমাৰ শিক্ষা ব্যৱস্থাটো আৰু অধিক গতিশীল অৰ্থাৎ ত্বৰান্বিত কৰিব পাৰিব গতিকে মই বিৰোধী সমূহ সদস্যক সন্মানীয় সদস্যসকলক মই আহ্বান জনাইছো যে আপোনালোকে কেৱল বিৰোধিতাৰ নামত বিৰোধিতা নকৰি এই শিক্ষা বিভাগটোক 1500 নহয় আৰু অধিক কেইবা হাজাৰ কোটি টকা এই শিক্ষা বিভাগক দিবৰ কাৰণেহে আপোনালোকে দাবী জনাব লাগে গতিকে মই পুনৰবাৰ অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছো এই সম্পৰ্কত আমাক দুআষাৰ বক্তব্য ৰাখিব সুযোগ প্ৰদান কৰিলে আৰু আমি আহ্বান জনাইছো মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক যে মোৰ সমষ্টি বৰ্তমান নকৈ গঠিত হোৱা খোৱাং সমষ্টিত আমাৰ বৰবৰুৱা খণ্ডটোত এখনো কলেজ নাই গতিকে লেজাই অঞ্চলত যদি আপুনি ভৱিষ্যতৰ দিনত এখন নতুনকৈ কলেজ নিৰ্মাণ কৰে তেতিয়াহ'লে আমাৰ খোৱাং সমষ্টিবাসী ৰাইজৰ কাৰণে বহুত উপকাৰ সাধন কৰা হ'ব এই আহ্বানটোকে জনাই মই পুনৰবাৰ অধ্যক্ষ মহোদয়লৈ মোৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছো ধন্যবাদ নমস্কাৰ ধন্যবাদ নাও honorable member Sirajuddin Ajmal Respected sir, at the outset, I would like to express my sincere gratitude to you for giving me this opportunity to address this august house on cut motion on education. Education is the highest priority in human civilization, and I would like to begin my speech in favor of cut motion by quoting two famous quotes. Education is not preparation for life, education is life itself. The purpose of education is to turn mirror into windows